সপোনৰ বাটেৰে মই বুদ্ধ মই দেৱ মই বুদ্ধদেৱ। তো কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। আজি আকৌ বেলেগ এটা আছে লগত, সি নাই, ইয়াৰ মানে পৰীক্ষা আছে নাই, সেইকাৰণে সি অহা নাই। তো মই বহুত দিন এয়া ভিডিঅ'ত দিব পৰা নাই, কাৰণ বেলেগ একো নাই। এইদিনাখনে কলেজত সৰুকৈ এটা এক্সিডেণ্ট হ'ল, মানে এক্সিডেণ্ট টমটমত, বেটাৰী গাড়ী। এয়ে চাওক, এইখন চাল তাল গৈছে আৰু ভিতৰৰ ফালেও চাল গৈছে, কপালত অলপ দুখ পাইছে আৰু আঁঠুত অলপ দুখ পাইছে, এনেকৈ কিবা কিবি হৈছে আৰু সৰু সুৰাকৈ। তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তো এতিয়া গুৱাহাটীতো যাম 2 এদিনত। তাৰপিছত আপোনালোকে ৰেগুলাৰ মানে মাজে মাজে ভিডিঅ'বিলাক পাই থাকিব আৰু। গতিকে সেইকাৰণে ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই, কিনো কৰিম, সেইকাৰণে এনেই এটা ভিডিঅ' এটা বনাই দিওঁ বোলো। গতিকে ব'লক আৰু এই থিয়েটাৰলৈ আহি আছোঁ আৰু কেইজনমান লগৰ আছে আগত। এইটো আপোনাৰ গেলাৰীৰ টিকেট। এটা কথা কওঁ যে আপুনি যিমানেই থিয়েটাৰ নাচাওক কিন্তু গেলাৰীৰ নিচিনা হ'ব নোৱাৰে। গতিকে গেলাৰীত চাম আৰু আপোনালোকেও চাওক। জীৱনত সকলো কৰিবি, ভুলতো নকৰিবি। মই বেয়া পোৱা মানুহক ভগৱানে ইমানেই ভাল পাবলৈ নহয় যে পৃথিৱীত থাকিবলৈ নিদিয়ে। বাকী আছে, বাকী আছে। মোৰো তোৰ লগত পুৰা হিচাপ কৰিবলগীয়া আছে। আজি মই আপুনি যি কিন্তু সেইখন পৃথিৱীৰ ভাৱ মই বিচাৰি পোৱা নাই। এজন অসহায় আৰু দুৰ্ভগীয়া নাৱৰীয়াৰ কাৰণ তোৰ সপোনৰ ৰহস্য লুকাই আছে পূৰ্বজন্ম। কি হয়েছে মই একো ধৰিব পৰা নাই। তোমাৰ লগত মোৰ সম্পৰ্ক কি? তহঁতক আজি লৈ যাম সেই সময়, যি সময়ত মানুহ আছিল নাছিল। সেনারক্ষক কুম্ভতরে গোলাম হয় গোলাম। বুদ্ধ আছে আমার বাহিরা শত্রু আক্রমণে আসছে। বুদ্ধ আমার বীর সেনা হয়, বীর সেনা।
একেবাৰে চিন্তা নকৰিবি আৰু বেছি দূৰ নাই মইতো কান্ধত উঠাই লৈ যাম হ'ব দে আমি ৰাতি ইয়াতে জিৰাম ৰাতিপুৱাই যাম হ'ব চিন্তা নকৰিবি মই আছো নহয় আমি একেলগে থাকিব লাগিব একেলগে জীয়াই নিশ্চয় আহিব যেতিয়া মানুহে ঘৃণা কৰিবলৈ পাহৰিব মানুহে মানুহক ভাল পাবলৈ শিকিব এই দানৱ পুৰুষে হ'ব ঠিক তেনে এটা সময়ত বুদ্ধই আকৌ লগ পাব তাৰ চাৰাত আমি একমত হ'বই লাগিব চাৰা মানে এই ভিডিঅ'টো এতিয়াহে শেষ কৰোঁ যে থিয়েটাৰখন চাই বহুত ধুনীয়া লাগিল কাৰণ একশ্যনখিনিও ধুনীয়া লাগিছে ধৰক থিয়েটাৰখন মজা লাগিছে আৰু গতিকে ভাল লাগিছে গতিকে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিয়া আজিলৈ এৰিছোঁ বাই